হেল্ল' গাইছ, নমস্কাৰ। মই ঋতুপন দত্ত আৰু এতিয়া আঘোণ মাহৰ ধুনীয়া ধুনীয়া দাৱনীয়ে এতিয়া ঠাণ্ডাই আছে, মানে প্ৰায় শেষ হৈছে আৰু ইফালে দাৱনীয়ে ধুনীয়া ধুনীয়া ঠাণ্ডাই আছে। এতিয়া সোণালী ধাননি, তাৰপিছতে আৰু ধুনীয়া দেখিছে নহয় পুখুৰী, আমাৰ ঘৰৰ পুখুৰী, কিন্তু এতিয়া ৰাইজৰ হ'ল। এইটো এটা নামঘৰ আৰু বৰ ধুনীয়া হেৰি কৰি আছে, ঠাণ্ডাই আছে। এইফালে আপোনালোকৰ দাৱনীয়া ঠাণ্ডাই আছে, এইফালে চাব পাৰে। আপোনাৰ ঠাণ্ডাই আছে দাৱনীয়া। এইফালে হাঁহখিনি আছে, আমাৰ ঘৰৰ হাঁহ। মতা আছে দুটা আৰু মাইকী এজনী। ছাগলী আছে, এতিয়া গৰুৱে এৰাল দিছে। এৰাল দি লাহেকৈ যেতিয়া খেতি আপোনালোকৰ যেতিয়া ঠাণ্ডা শেষ হ'ব, তেতিয়া গৰু ধুনীয়াকৈ মেলিব। তাৰপিছত আহি আছে মাঘৰ বিহু। এতিয়া ধুনীয়া তেনে ঘোষণা কৰিব আৰু ৰাইজে আৰু দুটামান প্ৰগ্ৰেম পাইছোঁ আৰু তাকে প্ৰথমবাৰ ব্লগ বনাইছোঁ ন, তেতিয়া অকণমান কথাবোৰ পাৰ হৈ গৈছোঁ। আগৰ পৰাই ব্লগ বনোৱাই মই কথা নাছিলে। গান চান গাওঁ এতিয়া আৰু এনেকৈ ৰাইজে ঠাণ্ডাই আছে। তেনেকৈ আমাৰ খেতি বাতিও শেষ হ'ল আৰু লগতে এইটো সৰু পুখুৰী আৰু গৰু ধুনীয়াকৈ এৰাল দিছে। দাৱনীয়া ঠাণ্ডাই আছে আৰু ৰাস্তা, তাৰপিছতে আৰু এটা নামঘৰ, এইটো এটা ৰাইজৰ পুখুৰী। গঁৰালটো মেলোঁ, তেতিয়া তাৰপিছতে যেতিয়া বেলি চেলি দিব, তেতিয়া ধুনীয়াকৈ গঁৰালত সোমাই। এনেকৈ নামঘৰটো কৃষ্ণ ওচৰত আৰু এনেকৈ এইফালে ৰাইজে ধান চান এতিয়া আহি আছে আপোনালোকৰ মাজলৈ আছে মাঘৰ বিহু। কাতি বিহু, কঙালী, মাঘৰ বিহু, ভোগালী আৰু বহাগতে ধেমালি কৰোঁ। বিহু আমাৰ জাতীয় উৎসৱ। বিহু আমাৰ তিনিটা, কাতি বিহু আৰু মাঘৰ বিহু আৰু বহাগ বিহু। আৰু সকলোৱে যাতে মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।